কৰিব 1 2 3 4 5 এইবোৰ দেখুৱাইছোঁ ছোৱালীও কৰিব পাৰিব ল'ৰাও কৰিব পাৰিব এইটো কোনে দিব লাগিব বন্ধু-বান্ধৱীসকল এইটো পজিশ্যনত থাকিব যদি ভাল লাগিছে লাইক এটা দিব আপোনালোকৰ বাবে অলপ কষ্ট কৰি দিছোঁ হেল্ল' নমস্কাৰ বন্ধু-বান্ধৱীসকল মই হাইট বঢ়াবৰ কাৰণে কি কি এক্সাৰচাইজ কৰিছিলোঁ আপোনালোকক দেখুৱাম মই এটা গ্ৰাউণ্ড ফিল্ডতে আছোঁ চ' বহুত দিনৰ পৰা ধৰি মোক কৈ আছিলে হাইটটো অলপ বঢ়াবলৈ কি কৰিব লাগে চ' মোৰো অলপ হাইট কম আছিলে হাইটটো অলপ বঢ়াইছিলোঁ মই কিছুমান এক্সাৰচাইজ কৰি চ' মোক এইবোৰ এক্সাৰচাইজ কৰিবলৈ কৈছিলে এনে ইভাগে কৰিলে একো নাই আমি যিবোৰ নৰ্মেলি এক্সাৰচাইজ কৰি থাকোঁ তাত কোনো ইফেক্ট নপৰে কিন্তু কিছুমান এক্সাৰচাইজ আছে যিটো এক্সাৰচাইজ আমি কৰিলে ইফেক্ট হয় মানে হাইটৰ কাৰণে ভাল যথেষ্ট অলপ হ'লেও বাঢ়ে মানে চ' মই আজি অলপ দেখুৱাই দিছোঁ আপোনালোকৰ চিট আপ মাৰে যে চিট আপ আমি কেনেকৈ মাৰোঁ প্লেন চিট আপ মাৰোঁ প্লেন মাটিত থাকি আমি চিট আপ মাৰোঁ এই চিট আপটো একচুৱেলি হাইটৰ কাৰণে এফেক্ট নহয় একচুৱেলি আমি এংগুল চিট আপ মাৰিব লাগে আমাৰ এংগুল চিট আপটো কোনটো দেখুৱাই দিছোঁ পেটৰ কাৰণে আপোনালোকে পেটৰ এপছ উলিয়াবৰ কাৰণে প্লেন যিটো চিট আপ কৰা হয় এইটো প্লেনটো কিন্তু এইটো হৈছে হাইটৰ দিছ প্লেট ইজ ফৰ হাইট চ' বন্ধু-বান্ধৱীসকল এইটো কেনেকৈ কৰিব লাগে মই দেখুৱাই দিছোঁ কেনেকৈ কৰিলে ভাল হাইটৰ কাৰণে এইটো চ' বন্ধু-বান্ধৱীসকল এইটো চাব ওপৰলৈ দিব লাগিব একচুৱেলি দুজন মানুহ লাগে মানুহ নোহোৱাৰ কাৰণে অলপ ফৰ্মুলাটো দেখুৱাই দিছোঁ আপোনালোকক ওপৰত ধৰি থাকিব লাগিব ইয়াতে নতুবা এনেকৈ ৰছী এটা বান্ধা থাকিব ৰছীত ওলোমাই লৈ এইটো কৰিব লাগিব চ' হাইটৰ কাৰণে কৈ আছোঁ দেই মই এইটো পেটৰ যিটো হেৰি আপোনাৰ যিটো এপছ এইটো এপছৰ কথা কোৱা হয় এইটো হাইটৰ কাৰণে কৰা হয় ঠিক আছে এইটো গ'লোঁ মই ওপৰত এইটো লগত আহিব এইটো দিলোঁ এইটো আকৌ দিলোঁ এইটো দিলোঁ এইটো দিলোঁ মই পৰা হোৱা নাই মানে মোক ধৰি দিয়া মানুহ নাই যে ধৰি দিয়া মানুহ নথকাৰ কাৰণে পৰা নাই চ' হাতটো লগতে আহিব মাথাৰ ওপৰত ইয়াৰ ওপৰলৈ যদি 5 বাৰ কৰে ওপৰলৈ মই এতিয়া ধৰি লওক আপোনালোকক 5 বাৰ কৰি দেখুৱালোঁ কিন্তু ছেম আপোনালোকে নেক্সট 5 বাৰ এইটো ডাউনলৈ কৰিব লাগিব 5 বাৰ বুলি কথা নাই আপোনালোকে 10 বাৰো কৰিব পাৰিব বা 20 বাৰো কৰিব পাৰিব চ' এনেকৈ আপোনালোকে আকৌ ওপৰলৈ যিমান বাৰ কৰিছিলে তললৈ আকৌ কৰিব লাগিব ডেট ইজ ছেম এইটো ষ্টাইলত কৰিব লাগিব দেই ওপৰৰ যিটো ষ্টাইল এইটো হৈছে আপোনালোকৰ ৰাজাহাৰৰ যিটো গ্ৰিপবোৰৰ যিটো আপোনালোকৰ হাইটৰ কাৰণে 1 ইঞ্চি 2 ইঞ্চিৰ কাৰণে এই গ্ৰিপটো অলপ হেৰি হৈ যায় চ' হাইট বঢ়াত বহুত হেল্প কৰে চ' মই আকৌ নেক্সট দেখুৱাম আপোনালোকক চ' ইয়াতো আপোনালোকে হাইটৰ কাৰণে এক্সাৰচাইজ কৰিব পাৰে ইয়াতো এনেকুৱা হেৰি লৈ ল'ব পূৰা একদম একুৰেট এনেকুৱা সৰু বাঁহ দুডালমান পুতি ল'ব এইটো ষ্টাইলত কৰিব এইটো ষ্টাইলত দিব লাগিব আপুনি এইটো বহুত ইম্প্ৰুভ কৰিব আপোনালোকক হাইটৰ কাৰণে চ' এইটো কৰিব ইয়াতো অলপ দেখুৱাই দিছোঁ ইয়াত হ'লে বেছি ভাল এইটো কৰিব এইটো কৰিব এইটো কৰিব এইটো চ' নেক্সট যিটো এক্সাৰচাইজটো আছিলে এক্সাৰচাইজটো এইটো আছিলে চ' হাইটৰ কাৰণে বহুত ইম্প্ৰুভ কৰে মই যিটো ফিজিকেল এক্সাৰচাইজ কৰিছিলোঁ হাইটৰ কাৰণে এইটো মই দেখুৱাই দিছোঁ আৰু এটা মষ্ট ইম্পৰ্টেণ্ট এক্সাৰচাইজটো হৈছে যিটো এক্সাৰচাইজ কৰিলে মিনিমাম বা মেক্সিমাম আপোনালোকৰ হাইট অলপ বাঢ়িবই মই দেখুৱাই দিছোঁ ইয়াতে যিটো কয় আপোনালোকৰ চিলিং আপটো কেনেকৈ কৰিব লাগে প্ৰায় আমি অলপ ৰংকৈ কৰাৰ কাৰণে কি কৰোঁ আমি হাইটৰ ইম্প্ৰুভটো দেখুৱাব নোৱাৰোঁ হাইটৰ ইম্প্ৰুভটো দেখুৱাব হ'লে আমি কি ৰাইট পজিশ্যনত চিলিং আপ কৰিব লাগিব ঠিক আছে এইটো চাব আপোনালোকে এইটো এটা পজিশ্যন হয় মই পজিশ্যনবোৰ দেখুৱাই দিছোঁ ষ্টেট পজিশ্যন আৰু এটা দেখুৱাই দিছোঁ আপোনালোকক এইটো এটা পজিশ্যন হয় ষ্টেট পজিশ্যন এইটো নকৰিব এইটো এপছৰ কাৰণে কৰা হয় হাইটৰ কাৰণে কৰা নহয় হাইটৰ কাৰণে কৰিলে চিধা মই যিটো এক্সাৰচাইজ আগত কৰিছিলোঁ ঠিক আছে মই এতিয়া আপোনালোকক ফৰ্মেল যিটো আমি কৰিব লাগে এইটো মই দেখুৱাই দিছোঁ ফাৰ্ষ্ট টাইম আপোনালোকে কৰি ল'ব এইটো ল'ব ষ্টেপ লৈ ল'ব ষ্টেপ লৈ আপোনালোকে ষ্টেপ উঠাব
এইটোলৈকে ষ্টেপ 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 মানে এই ভৰি এংগুলৰ পৰা এইটো ষ্টেপ কৰি ৰাখিব লাগিব ঠিক আছে আৰু এইটো কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব যিটো বেক চিলিং আপ বুলি কয় বেক চিলিং আপটো কৰিব নাপাহৰিব আমি কি কৰোঁ ফ্ৰণ্ট চিলিং আপটো কৰি বেক চিলিং আপটো কৰিবলৈ পাহৰি যাওঁ সেইকাৰণে আমাৰ ইম্প্ৰুভ নহয় হাইটৰ চ' চাব এইটো হৈছে বেক চিলিং আপটো কেনেকৈ কৰে এইটো ষ্টেপ ৰাখিব এইটো বহুত দিন কৰা হোৱা নাই মই পৰা নাই আৰু মোৰ বিশেষ এটা বেমাৰ হোৱাৰ কাৰণে মই এইটো কৰিব নোৱাৰোঁ চ' মই দেখুৱাই দিছোঁ অকল আপোনালোকক ফৰ্মুলাটো এইটো চ' মই পৰা হোৱা নাই বহুত দিন মই ৰেষ্টত আছোঁ কাৰণ বেমাৰ হোৱাৰ কাৰণে মোক ৰিকুৱেষ্ট কৰা চ' ইয়াতে দুটা পাৰ্ট আছে সৰু পাৰ্ট এটা ডাঙৰ পাৰ্ট চ' আমি এইটো সৰু পাৰ্টটো নল'ব কেতিয়াও এইটো এক্সাৰচাইজৰ হাইটৰ এক্সাৰচাইজত এই সৰু পাৰ্টটো নল'ব আমি এতিয়া ডাঙৰ পাৰ্টটো ল'ম চ' আপোনালোকক দেখুৱাম ডাঙৰ পাৰ্টৰ যিটো এক্সাৰচাইজ হাইটৰ কাৰণে এটা কৰিলে এটা দিলে চ' এটা দিলে এইটো মানে বস্তুটো অলপ হেৰি কৰি ল'ব লাগে চ' দিলোঁ ভৰি দুটা মেলি দিব ভৰি দুটা মেলিব লাগে ভৰি দুটা মেলি লোৱাৰ পিছত আপোনালোকে কি কৰিব লাগে বেক যাব লাগে বেক ভালকৈ চাই যাব বন্ধু বান্ধৱীসকল বেক যাব বেক যোৱাৰ পিছত বন্ধু বান্ধৱীসকল ইছে যাকে ওপৰত জুকটা পৰে এইছে আকৌ এনেকৈ আহিব লাগিব আকৌ এনেকৈ দিব লাগিব আকৌ আগৰ চেম চ' চেম এগেইন এইটো ওপৰলৈ দিব লাগিব বন্ধু বান্ধৱীসকল আকৌ নেক্সট মই দেখুৱাম নেক্সটটো কি হ'ব পাৰে নেক্সট এক্সাৰচাইজ হৈছে ইয়াতে আপোনালোকক যিবোৰ দেখুৱাইছোঁ ছোৱালীও কৰিব পাৰিব ল'ৰাও কৰিব পাৰিব নেক্সট এক্সাৰচাইজটো মই দেখুৱাইছোঁ ইয়াত শুই ল'ব লাগিব লেটছ চি প্লেনকৈ শুই লৈছোঁ প্লেন চিধা কৰি ল'ব ঠিক আছে চিধা কৰি লৈ এইটো ল'ব এইটো আপোনালোকে 5বাৰমান ইয়াত 1 2 3 4 5 1 2 3 4 5 এইটো বেছি সময় এনেকৈ থাকিব নোৱাৰি আপোনালোকক পূৰা ধৰিব নাৰ্ভে টানিব চ' এনেকৈ কৰিব চ' ফাইনেল যিটো কৰিব লাগে মই ফাইনেলটো দেখুৱাই দিম লাহে লাহে উঠি আহিব এইটো পজিশ্যনত থাকিব ঠিক আছে এইটো পজিশ্যনত থাকিব আকৌ লাহে লাহে উঠি আহিব 1 2 3 4 5 লাহে উঠি আহিব পূৰা হেৰি দিব যিটো প্ৰেছাৰ দিব লাগে যিটো হেৰিত ইয়াত যিটো প্ৰেছাৰ দিব লাগে ইয়াৰ বডিত যিটো প্ৰেছাৰ দিব লাগে প্ৰেছাৰ দি দিব এনেকৈ ঠিক আছে এনেকৈ আপোনালোকে 10-20 বাৰমান কৰিব এনেকৈ 10-20 বাৰমান কৰিলে নিশ্চয় হাইটৰ বহুত ইম্প্ৰুভ হ'ব আৰু এইটো কৰা হোৱাৰ পিছত অকল এইটোৱে নহয় আপোনালোকে ইয়াৰ যিটো বিপৰীতটো কৰিলেহে হাইটৰ ইম্প্ৰুভ হ'ব চ' মই দেখুৱাই দিছোঁ গোটেই কাপোৰ কানি লেতেৰা হৈ গৈছে হ'লেও দেখুৱাই দিছোঁ দিয়ক এইটো চিধা হ'ব লাগিব চিধা হৈ আপোনালোকৰ যিটো মই ছেটআপৰ যিটো দেখুৱাইছিলোঁ এইটো ছেটআপ যিটো চিধা ফ্ৰণ্টত যিটো মাৰে এইটো এপছৰ কাৰণে মৰা হয় দেই এইটো যিটো ছিটআপ মৰা হয় কিন্তু এইটো ছিটআপটো মাৰিব নালাগে এপছৰ কাৰণে চ' আৰু এটা দেখুৱাই দিছোঁ আপোনালোকক যিটো এইটো এতিয়া দেখুৱাই দিয়া এক্সাৰচাইজটো কৰাৰ পিছত এইটো ফৰ্মেলি আপোনালোকে কৰিব লাগে চ' এইটো কৰাৰ পিছত ভৰিটো এনে দাঙিব ভৰিটো ধৰাৰ পিছত এইটো কৰিব 1 2 3 4 5 ঠিক আছে এবাৰ হ'ল আপোনালোকৰ যিমান কেপাচিটি আছে কৰিব 10 বাৰ পাৰে 5 বাৰ পাৰে যিমান আছে কৰিব 1 2 3 4 5 এইটো কৰিব বিশেষ এটা মই নোৱাৰোঁ জাষ্ট আপোনালোকক দেখুৱাই দিছোঁ মোৰ এটা ইয়াত অলপ প্ৰব্লেম আছে চ' দেখুৱাই দিছোঁ এইটো দেখুৱাওক 1 2 3 4 5 অ'কে মই যেনেকৈ উঠি আহিছোঁ তেনেকৈ উঠি আহিব আপোনালোকে শুই ল'ব শুই লৈ আহিহে হেৰি কৰিব মই ইয়াত ডিজাইন কৰা আছে কাৰণে মই হেৰি কৰিছোঁ ঠিক আছে মই আকৌ এতিয়া নেক্সট ভিডিঅ'টো দেখুৱাই যিটো এক্সাৰচাইজ কৰিব লাগে নেক্সট এক্সাৰচাইজটো মই দেখুৱাই আছোঁ নেক্সট এক্সাৰচাইজটো হৈছে এইটো জাষ্ট এই ভৰিটো টানিব লাগে ইয়াত কেইবাৰ কৰিলে এবাৰ ইয়াত এবাৰ এই ভৰিটো টানিব লাগে ষ্ট্ৰং কৰি এনেকৈ টানিব লাগে এনেকৈ টানিব লাগে জাষ্ট বহি দিব লাগে এনেকৈ
আৰু নেক্সট এইটো এনেকৈ কৰিব লাগে, জাষ্ট এইটো টানিব লাগে। এবাৰ কৰিলোঁ, আকৌ নেক্সট কৰিলোঁ, দুবাৰ হ'ল, আকৌ নেক্সট কৰিলোঁ, তিনিবাৰ হ'ল। আৰু মিনিমাম মেক্সিমাম এনেকৈ আপোনালোকে এইটো 10 বাৰকৈ কৰিব, ঠিক আছে। এইটো হয় মানে ইম্পৰ্টেণ্ট হেৰি হয়, এইটো আপোনালোকক দেখুৱাই দিছোঁ। একচুৱেলি মই এইটো কৰি নেদেখুৱাম, মই জাষ্ট বস্তুটো দেখুৱাই দিছোঁ, আপোনালোকে এইটো চবেই গম পায়। এইটো জাষ্ট আমি এইটো জঁপিয়াই জঁপিয়াই মাৰি থাকিব লাগে। দিছ ইজ দ্য গুড এক্সাৰচাইজ ফৰ হাইট। চ' মাৰি থাকিব, লেফ্ট ফ্ৰণ্ট বেক মাৰি থাকিব, মাৰি থাকিব, ঠিক আছে। তাৰপিছত কি হ'ব, বন্ধু বান্ধৱীসকল, সকলো এক্সাৰচাইজ কৰাৰ পিছত এটা ৰিলেক্স এক্সাৰচাইজ কৰিবলগীয়া হয়। হাইটৰ কাৰণে এইটো বেষ্ট ৰিলেক্স এক্সাৰচাইজ হয়, মই দেখুৱাই দিছোঁ। এইবোৰ এক্সাৰচাইজ কৰা হোৱাৰ পিছত আপোনালোকে সাৱধান পজিশ্যনত আহিব। চ' সাৱধান পজিশ্যনত থাকিব, মই দেখুৱাই দিছোঁ, সাৱধান পজিশ্যনত থাকিব। এইটো কৰিব, এবাৰ ওপৰলৈ, এবাৰ আকৌ ডাউন, ওপৰলৈ ডাউন। এইবোৰ আপুনি নিজৰ কেপাচিটিত মানে যিমান পাৰে কৰা হোৱাৰ পিছত আপোনালোকে খোজকাঢ়িব লাগিব, যিমান পাৰে খোজকাঢ়িব লাগিব, এনেকৈ যিমান পাৰে। এইটো ল'ৰাও কৰিব পাৰে, ছোৱালীও কৰিব পাৰে। এইটো ষ্টেট ৰাখিব লাগিব দেই, ষ্টেট ৰাখিব লাগিব, এইটো ষ্টাইলত কৰিব। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, যদি ভাল লাগিছে লাইক এটা দিব। আপোনালোকৰ বাবে অলপ কষ্ট কৰি দিছোঁ। আৰু যদি নতুনকৈ কোনোবাই যদি মোৰ চেনেলটো চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো অন কৰি ল'ব। কাৰণ এনেকুৱা আপোনালোকৰ সুবিধাৰ কাৰণে কিছুমান ৰিলেটিভ ভিডিঅ' এক্সাৰচাইজ হওক বা ৰিটেন এক্সামৰ কাৰণে হওক, কিছুমান ভাল ভিডিঅ' লৈ আহিম বুলি ভাবিছোঁ। জয় হিন্দ, জয় আই অসম।